বিশেষ আমাৰ 5 নিশ্চয় সমস্যাৰ কাৰণে ভাল দিনেই ক'ব লাগিব। আজিৰ দিনটোত আমি ছইল কনজাৰ্ভেশ্যন আৰু PNRD এই দুটা ডিপাৰ্টমেণ্টৰ 12টা স্কিম ইতিমধ্যে কাম কমপ্লিট কৰি কৰা হ'ল। এইখিনি অঞ্চলত যথেষ্ট অসুবিধা আছে, খোৱাপানীৰ সমস্যা আছে, ৰাস্তা পদূলিৰ সমস্যা আছে, কালভাৰ্ট ইত্যাদিৰ সমস্যা আছে আৰু সেইকাৰণে ৰাইজে বহু কষ্ট ভুগিব লগা হৈছিল। আৰু এই ৰাইজৰ এই কষ্টখিনি অনুভৱ কৰি আমাৰ পাৰ্টীৰ সহকৰ্মীসকলে নিজ নিজ অঞ্চলৰ সমস্যাবিলাক সমাধান কৰি দিবৰ কাৰণে যি আবেদন কৰিছে তাৰ ওপৰত ভিত্তি কৰি আজি আমি যোৱা বছৰ যিটো স্কিম আছিলে PNRD আৰু ছইল কনজাৰ্ভেশ্যনৰ লগতে কি কয় আমাৰ PNRDত টাইট আনটাইট তেনেকুৱা কিবা থাকে 15 ফাইনেন্সৰ তাৰে এই ড্ৰিংকিং ৱাটাৰ স্কিম, টয়লেট ইত্যাদি তেনেকুৱা গোটেইবিলাক স্কিম কৰি থকা হৈছে। আৰু এইটো স্কিমৰ ভিতৰতে আজি 12টা স্কিম কমপ্লিট হোৱাৰ কাৰণে মুকলি কৰা হ'ল আৰু এইখিনি আজি মুকলি কৰি ৰাইজক চমজাই দিয়া হৈছে। আশা কৰোঁ ৰাইজে এইখিনি সুবিধা পোৱাৰ পিছত তেওঁলোকৰ দৈনন্দিন জীৱনত কিছু সুচল হ'ব। আৰু বহুত কৰিব লগা আছে আমাৰ 5 নিশ্চয়খন, কাৰণ পাহাৰীয়া অঞ্চল, নতুন গাঁও অঞ্চল হোৱাৰ কাৰণে, বহুতো বন অঞ্চল হোৱাৰ কাৰণে ইয়াত ৰাস্তা পদূলি একো নাছিলে, খোৱাপানীৰ ব্যৱস্থা একো নাছিলে। আমি সেইখিনি ব্যৱস্থা কৰিছোঁ আৰু কৰি যাম অহা সময়খিনি। এইখিনি সেৱা কৰাৰ কাৰণে ৰাইজে সুযোগ দিয়া নাই, সকলোৱে ৰাইজকে ধন্যবাদ দিছোঁ আৰু আশা কৰোঁ অহা দিনৰ লগতে তেওঁলোকে আমাৰ লগত থাকি এই অঞ্চলৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আমাৰ লগত সহযোগ কৰিব।